হে গাইজ ৱেলকাম টু ষ্টাডি আছাম। আপোনালোক সকলোকে মোৰ চেনেল ষ্টাডি আছামলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'খনত বিশেষকৈ আজি গণতন্ত্ৰ দিৱস সম্পৰ্কে এটা ৰচনা কিদৰে লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম। আহক পলম নকৰাকৈ ভিডিঅ'খন আৰম্ভ কৰোঁ। প্ৰথমতে আমি গণতন্ত্ৰ দিৱসৰ ইতিহাস সম্পৰ্কে লিখিব লাগিব। 1950 চনৰ পৰা প্ৰতি বছৰে 26 জানুৱাৰীত ভাৰতত গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। বহুতে গণতন্ত্ৰ দিৱসক গণৰাজ্য দিৱস বুলিও কয়। 1950 চনৰ 26 জানুৱাৰীৰ দিনটোত ভাৰতীয় সংবিধান অস্তিত্বত আহিছিল। ইয়াত মন কৰিবলগীয়া এটা আকৰ্ষণীয় কথা হ'ল যে ভাৰতে 1947 চনৰ 15 আগষ্টত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল, যাক ভাৰতৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। অৱশ্যে 1949 চনৰ 26 নৱেম্বৰত প্ৰথমে ভাৰতীয় সংবিধান গ্ৰহণ কৰা হৈছিল। কিন্তু এই ডাঙৰ ৰাষ্ট্ৰৰ একত্ৰীকৰণ আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক বৈচিত্ৰ্যক একত্ৰিত কৰাটো 1950 চনৰ 26 জানুৱাৰীলৈকে অৰ্থাৎ ভাৰতীয় সংবিধান কাৰ্যকৰী হোৱালৈকে হোৱা নাছিল। গণতন্ত্ৰ দিৱস কেতিয়া আৰু কিয় পালন কৰা হয়? 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধান বলৱৎ হয়। এই দিনটো সমগ্ৰ দেশবাসীৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো সকলো জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষৰ বাবে সমতা, স্বাধীনতা ৰক্ষা কৰি এখন সংবিধান গৃহীত হৈছিল। সংবিধানখন প্ৰস্তুত কৰোঁতে প্ৰায় 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। ভাৰতৰ সংবিধানক বিশ্বৰ অন্যতম বৃহৎ সংবিধান হিচাপে গণ্য কৰা হয়, কিয়নো গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ দিশসূচী নাটি মাৰি সংবিধান প্ৰস্তুত কৰা হৈছে। সেয়েহে প্ৰত্যেক বছৰে 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়। ইয়াতে এটা জানিবলগীয়া কথা হ'ল যে আমাৰ ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰত বৃহত্তৰ লিখিত সংবিধান বুলিও কোৱা হয়। তৃতীয়তে আমি ভাৰতৰ গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰিম। ভাৰতৰ সংবিধান হৈছে এক বৃহৎ নথি, য'ত ভাৰত চৰকাৰ আৰু ভাৰতীয় নাগৰিকৰ প্ৰক্ৰিয়া, ক্ষমতা, কৰ্তব্য, মৌলিক অধিকাৰ আৰু নিৰ্দেশনামূলক নীতি নিৰ্ধাৰণ কৰা হৈছে। ভাৰতীয় সংবিধানৰ শাসন নীতি হৈছে জনসাধাৰণৰ বাবে আৰু জনসাধাৰণৰ দ্বাৰা, যি সূচায় যে ক্ষমতা ভাৰতৰ নাগৰিকৰ হাতত ন্যস্ত। গণতন্ত্ৰ দিৱসত ভাৰতীয় নাগৰিকসকল তেওঁলোকৰ নিজৰ চৰকাৰ বাছনি কৰাৰ সবলীকৰণ উদযাপন কৰা হয়। এইটো এটা ৰাষ্ট্ৰীয় বন্ধ, যি ভাৰতীয় সংবিধান স্থাপন প্ৰক্ৰিয়াক স্মৰণ কৰে। গণতন্ত্ৰ দিৱস ক'ত কিদৰে উদযাপন কৰা হয় আৰু এই দিৱসত কি কৰে? গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ দিনটো মুখ্য আকৰ্ষণ। দিল্লীৰ লগতে সমগ্ৰ ভাৰতবাসী মানুহে ৰাজপথত পেৰেডত উপস্থিত থাকে। ঠাণ্ডা বতৰক পৰাস্ত কৰি সকলোৱে বিশাল সংখ্যাত একত্ৰিত হয় আৰু সুন্দৰ দৃশ্যটো প্ৰত্যক্ষ কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় পতাকা আয়োজন কৰে আৰু সাহসিকতা বঁটা প্ৰদান কৰি ভাৰতৰ বীৰ নাগৰিকসকলক সন্মানিত কৰে। পৰমবীৰ চক্ৰ, বীৰ চক্ৰ, অশোক চক্ৰ, কীৰ্তিচক্ৰ আৰু শিশু সাহসিকতা বঁটাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যুদ্ধত প্ৰাণ হেৰুওৱা সাহসী আত্মাসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্বহীদসকললৈকে সন্মান জনোৱাৰ বাবে তেওঁ দিল্লীৰ ইণ্ডিয়া গেটত অমৰ জোৱান জ্যোতিত পুষ্পস্তৱক অৰ্পণ কৰে। গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ নেতৃত্ব ভাৰতীয় সশস্ত্ৰ বাহিনীৰ 3টা বিভাগৰ দ্বাৰা কৰা হয়: নৌসেনা, বায়ুসেনা আৰু ভাৰতীয় সেনা। ইয়াৰ উপৰিও কেইবাটাও সাংস্কৃতিক টাবলো, মাৰ্চিং সৈনিকৰ সমদল, সামৰিক বেণ্ড, বিমান প্ৰদৰ্শনী আৰু সামৰিক বাহনত চমৎকাৰ দক্ষতা আৰু সাহস প্ৰদৰ্শন আছে। ভাৰতৰ বিদ্যালয়সমূহতো 26 জানুৱাৰীৰ দিনটো বন্ধ থাকে। তথাপিও শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ যায় আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি, নৃত্য-গীত প্ৰদৰ্শন কৰি আৰু মিঠাই প্ৰসাদ খাই এই ৰাষ্ট্ৰীয় দিৱস অৰ্থাৎ গণতন্ত্ৰ দিৱস উদযাপন কৰে। গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ পৃথিৱীৰ আটাইতকৈ দৰ্শনীয় কুচকাৱাজসমূহৰ ভিতৰত এটা। দিল্লীত গণতন্ত্ৰ দিৱস উদযাপনৰ মহিমা চাবলৈ এই সময়ছোৱাত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকসকল বিশেষ ভাৰত ভ্ৰমণ কৰে। আজি এই ভিডিঅ'খনত আমাৰ ইমানখিনিলৈকে আছিলে। আশা কৰিছোঁ আপোনালোকে সকলো ভিডিঅ'খন চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'খন শেষলৈ চোৱাৰ বাবে ধন্যবাদ।